নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। কেনে আছে আপোনালোকে? নতুন বছৰ বহুত শুভেচ্ছা যাচিলোঁ। আজি নতুন বছৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া মই যাব ওলাইছোঁ ৰাতিপুৱাতে পিকনিক, আৰু আপোনালোককো লৈ বৰ্তমান গাড়ীত আহি বহিছেহি। ইমান যে ঠাণ্ডা, আজি দেৰি হৈছে টাইমটো, তথাপিও কুঁৱলী পৰি আছে বাহিৰৰ চাইডে। এয়া হিমু হাই বুলি কৈছে, দেখাই নাপায় আন্ধাৰত তোমাক। বনভোজলৈ ৰাওনা হৈছোঁ। ইমান যে হুলস্থুল হৈ আছিলে, সেইটো কাৰণে মই মিউট কৰিবলগীয়া হৈ গ'ল চাউণ্ডটো। সকলোৱে পূৰা নাচাত ব্যস্ত হৈ আছে। এতিয়া গৈ আছোঁ। বৰ্তমান আমি আহি পালোহি পিকনিক প্লেচত। এতিয়া দেৰি হ'ল কাৰণে এতিয়া জেগা পোৱা নাই, ইফালে সিফালে মানে ৰখি চাইছোঁ জেগা ক'ত আছে ভালকৈ। আৰু মানুহ বহুতখিনি হৈছে, পাৰ্টি গ্ৰুপটো ধুনীয়াকৈ ৰখি আছে, আৰু বস্তুবিলাক গাড়ীৰ পৰা নমাই আছে। আমি ওপৰৰ পৰা নামি আহিছোঁ, আৰু এতিয়া তলত বোলে এটা জেগা পাইছে, তাতে খোৱা ব্যৱস্থা কৰিব। এতিয়া আমি গাড়ীখন ওপৰত ৰাখিছিলে কাৰণে বস্তুখিনি তললৈ আকৌ লৈ সকলোৱে লৈ গৈ আছে। অলপ কষ্টও হৈছে আজি। আমি মানে জেগা বিচাৰি একো পোৱাই নাই, মানে গৈহে আছোঁ। এতিয়া তলত অলপ মানে ভাল জেগা আছে, সেইটো কাৰণে তালৈ গৈ আছোঁ। গাইছ আহি পেলাই এতিয়া জেগা পাইছোঁহি। এচাউচ কেনেকৈ বহি আছে, মানে আমনি লাগি গৈছে। 12টা বাজিলেহি, এতিয়ালৈ একো যোগাৰ হোৱা নাই, খালি জেগা বিচাৰি মাত্ৰ পাইছোঁ। আৰু এইফালে চাওক, এইয়া বাঁহখিনি ইমান ধুনীয়া দেখিছে হয়নে? জেগাটো ভাল দেখিছে এইখিনি। এইয়া এইয়া ডাঙৰ দাদা, আমাৰ বৰ দেউতাহঁতৰ ডাঙৰ দাদা। চবকে এনে উঠাই থকা নাই, চবে ছাবস্ক্ৰাইব কৰিব লাগিব চেনেল। এয়া ব্ৰেড, মাংস একো হোৱাই নাই, এতিয়া খানা যোগ একো হোৱা নাই, চাহে খাব পৰা নাই 12টা বজালৈ। ডিম্পলছ ব্লগ নহয়, মোৰ ব্লগ, অঞ্জলি ব্লগছ বুলি কোৱা। মোৰ ব্লগ অঞ্জলি ব্লগছ। চাহ তাহ খাই পেলাই বৰ্তমান আমি এনেই ওলাই আহিছোঁ। এইখিনি মানে বজাৰ চজাৰ অলপ বহিছে, চাবলৈ আহিছোঁ বোলো কেনেকুৱা হয় বজাৰবিলাক। এতিয়া গৈ থাকোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ফুচকা খাব নেকি? কি পছন্দ লাগিছে, কাৰ কি পছন্দ লাগিছে বল ল'ব পাৰা। লৈ চাই চোৱা মণি হেৰি চোৱা, আগৰ গহনা
ৰবা ৰবা গোখাই ৰবা অ আমি আগতে আহিবলৈ ইমান ধুনীয়া লাগিছে ন অ ইমান ধুনীয়া লাগিছে আমি আহি পেলাই বাহিৰত মেইন জেগাটো এইটো আছিল কিন্তু আমি আহাত দেৰি কৰিলোঁ কাৰণে এফালে নাপালোঁ আৰু গাড়ী ৰখোৱা মানে জেগা নহ'ল মানে খোৱা জেগা আছে গাড়ী ৰখোৱা জেগা নাই কাৰণে ইয়াত সোমাব নিদিয়ে ভিতৰত এইফালে চাওকচোন চবখিনি পাৰ্টি খানা খাই আছে এইখিনি ইমান ধুনীয়া লাগিছে জেগাখিনি পিঠা চাবা দেই মই পেলাই আৰু যাব নোৱাৰিম গাইছ এইখিনি জেগা ইমান যে ধুনীয়া লাগিছে আপোনালোকক দেখাই আছোঁ চাওকচোন ইমান ধুনীয়াকৈ ৱাটাৰফলছটোৱে ওলাই আছে ধুনীয়াকৈ এতিয়া ইমান যেন ভিৰ হৈ আছিলে হিমগ্লবিনত থাকিব নোৱাৰিছিলে আমি আকৌ আহিলোঁ তাৰপৰা চোৱা আমি ঘূৰি ঘূৰি আহি পেলাই এতিয়া খানা খোৱা জেগাত আহি পাইছোঁহি আৰু ফুচকা খালোঁ আমি এয়া বাইদেউ খালে মই খাইছোঁ এতিয়া আহি পেলাই এতিয়া খানা খোৱা জেগাত পাইছোঁহি আৰু এয়া চালাড কাটি আছে খুৰীমাহঁতে গোটেইবিলাকে এইফালে বহাটো গানৰ হেৰিটো লৈ আহা মেচিনটো লৈ আহা গৈছোঁ খানাটো অলপ এইফালে এইটো কি মাংস এইটো খাচী মাংস বহি আছে এইফালে আমাৰ ৰান্ধনী ক'ত ৰান্ধনী চাওঁ অঁ এই আমাৰ ৰান্ধনী ধুনীয়া ধুনীয়া খাদ্য বনাই পিছ ইমান বাটত আহি বৰ নিজৰ জেগাত নাচিব বলক আই জয় খানা খাই বৈ হোৱাৰ পিছত বান্ধি লৈ গৈছে নেকি ঘৰলৈ সেইফালে আমাৰ হিমু আৰু মিষ্টাৰক চাওকচোন পূৰা এনজয় কৰি আছে বাপেক গোটেইকে নাচত ব্যস্ত এতিয়া বৰ্তমান আমি সকলোৱে ভাত খাবলৈ বহিলোঁ এতিয়া লাষ্ট পৰ্যায়ত আহি পৰিছোঁ আৰু সকলোৱে লনি ভালকে খাবা চাবা কাইট চাইট লাগি যাব মাছ মাংস নিদিলে ডিঙিত কাইট লাগিব বস্তু এটা মানে দিয়া নাই খোৱা টাইমত বহুত ডাঙৰ বস্তু এতিয়া নাখাওঁ একদম ঘৰতে খাম আৰু এতিয়া অফাৰ কৰিলেও নাখাওঁ অন্তিম সময় আমাৰ খানা খতম হৈ গৈছে এতিয়া চবেই খানা খাই খাই নিজৰ নিজৰ ঘৰুৱা ঘূৰি হৈছে গাড়ীবিলাক গৈ আছে এতিয়া আমাৰ গাড়ীখন এতিয়া আমার সাংসদ হিসেবের সত্যদেগরী প্রবক্তাদের মনে আর তার দায়িত্ব আছে আমার তিলক তালুকদার বড়লা
যেতিয়া জীৱনটো যেন বৰলাতে কটাব সেইটো কথা ব্যক্তি আছে আমাৰ তিলক তালুকদাৰ বৰলা তেখেতে সমৰ তালুকদাৰৰ গোটেইখিনি দায়িত্ব অৰ্পণ কৰিছে আমি তেখেতক বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতে দুআষাৰ ক'ব লাগে ইমানে নাচবো ক'ব নাই কি খবৰ পিছফালে কওঁ বন্ধুবোৰৰ অনুৰোধ ৰক্ষা কৰি মই আশা লৈছোঁ যিহেতু আমি বনবস্তিৰ পৰা সুন্দৰভাৱে উঠি আহিছোঁ গন্তব্যস্থলী পাবলৈ বেছি সময় নাই ছাৰে অকণমান কথাবোৰ কৈছে যদিও ভাগৰুৱা হৈ আছে হাই গাইজ বৰ্তমান আহি পোৱা মোৰ মানে অলপ টাইম হৈ গ'ল আৰু মুখ হাত ধুই ফ্ৰেছ হৈ লৈ পেলাই অলপ ভাল লাগিছে এতিয়া আৰু মই ভাত বনালোঁ ভাবিছোঁ আজি ভিডিঅ'টো এণ্ড কৰোঁ আৰু মোৰ ফালৰ পৰা আকৌ এবাৰ নৱবৰ্ষ বহুত শুভেচ্ছা চাইছিলোঁ আপোনালোকলৈ আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে চাই লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আজিলৈ বাই